आसाम हारिमुआरि जांख्रिथायमा 2023 निफ्राय 2024 VCDC जायगायाव बादायलायनाया 10 नवेम्बरनिफ्राय 30 नवेम्बरसिम लानाय हाबाफारिया सोलिगासिनो दं। दिनै क'क्राझार जिल्लानि गसाइगाव महकुमानि सराइबिल गायदे हेलेना नब्लाङाव बसगावआव खुंनाय जायो। बे हाबाफारियाव बसगाव गुदि फरायसालि थाखोनि, गेजेर खोलोब थाखोनि आरो गोजौ फरायसालिनि फरायसा फरायसुलिफोरखौ लानानै मेथाइ रोजाबनाय आरो मोसानायखौ नुनो मोननाय जादों। बे आसाम हारिमु जांख्रिथाय हाबाफारियाव गाहाय आलासि महरै नुजाथियो आसाम हारिमुआरि जांख्रिथायमा हानजानि दिथागिरि पिंकी दास, कसुगाव खोन्दो जौगाखां मावख'नि मावख'गिरि सानसुमा बसुमतारी, बसगाव गोजौ फरायसालिनि गाहाय फोरोंगिरि अजित कुमार बर्मन, सराइबिल समष्टिनि TCLCC रन्जन बसुमतारी आरो बसगाव VCDCनि लेङाइ मासिगिरि चेयारमेन बिथांमोनजों लोगोसे ओनसोलनि मेलेमजिबि बिथांमोना बे हाबाफारियाव बाहागो लायो। नमस्कार, मैं आसाम सांस्कृतिक महासंग्राम प्रोग्रामर जज ग्रुप 4 পৰা जज पिंकी दास কৈ আছো। ইয়াতে ব্লকৰ কচুগাঁও ব্লকৰ VCDC বসগাঁও VCDC গাইডে হেলেনিয়া হলত প্ৰগ্ৰামটো হৈ আছে। প্ৰগ্ৰামটো খুব ধুনীয়াকৈ হৈ আছে। ইয়াতে সঙৰ হৈ আছে, ডান্সৰ হৈ আছে। সঙৰ ভূপেন হাজৰিকা, জ্যোতি সংগীত, ৰাভা সংগীত আৰু ৰবীন্দ্ৰ সংগীত এই কেটাগৰীত কৰি আছে আৰু ডান্সত এথনিক ডেন্স, বিহু ডেন্স এইবিলাক কেটাগৰীত বাচ্চাবিলাক প্ৰগ্ৰাম কৰি আছে। আমাৰ ল'ৰা ছোৱালীবিলাক খুব ধুনীয়াকৈ পাৰ্টিচিপেট কৰি আছে। তো মই অসম চৰকাৰক ধন্যবাদ যাচি আছোঁ যে ইমান ধুনীয়া এটা প্ৰগ্ৰাম এৰেঞ্জ কৰিছে তেখেতে। এই প্ৰগ্ৰামৰ জৰিয়তে আমি ল'ৰা ছোৱালীসকলৰ টেলেণ্টবিলাক, তেখেতৰ প্ৰতিভাবিলাক আমি চাব পাৰি আছোঁ। তেখেতৰ প্ৰতিভাটো উভতি আহি আছে। এটোৰ কাৰণে মই ধন্যবাদ যাচি আছোঁ। নমস্কাৰ, মই কচুগাঁও ব্লকৰ BDO সানসুমা বসুমতাৰী। আজি প্ৰগ্ৰামটো হ'ল আমাৰ অসম চৰকাৰৰ সংস্কৃতি ডিপাৰ্টমেণ্টৰ নিৰ্দেশ মতে আমি আজি কচুগাঁও আণ্ডাৰত থকা আমাৰ বসগাঁও VCDC আৰু কচুগাঁও VCDC দুটা আৰম্ভণি হৈছে। এই আৰম্ভণিতে আমি আজি আমাৰ এই প্ৰগ্ৰামত আমাৰ কক্ৰাঝাৰ জিলাৰ পৰা জাজসকল আহিছে, মিউজিচিয়ান টিচাৰবিলাক আহিছে। গতিকে আমি আজি প্ৰগ্ৰামটো ইয়াতে এৰেঞ্জ কৰিছোঁ আমাৰ বসগাঁও VCDC আণ্ডাৰত থকা আমাৰ হেৰিনা কমিউনিটি হলত। আজি প্ৰগ্ৰামৰ মেইন উদ্দেশ্যটো হ'ল আমাৰ এইটো সাংস্কৃতিক এই কালচাৰ এইবিলাক আমাৰ বহুত মানে ৰিম'ট এৰিয়া ল'ৰা ছোৱালীবিলাক আমাৰ বহুত এনে পৰি আছে, যেনেকৈ জানে নিজৰ যি মানে টেলেণ্ট এইটো দেখুৱাবৰ কাৰণে সুবিধা পোৱা নাছিলে। গতিকে এইটোৰ কাৰণে আমাৰ অসম চৰকাৰে এই সুবিধাটো বা গাঁৱৰ ল'ৰা ছোৱালীবিলাকৰ বা স্কুলৰ ল'ৰা ছোৱালীবিলাকক আমাৰ উন্নত কৰিবৰ কাৰণে কালচাৰৰ কাৰণে এটা প্ৰগ্ৰাম কৰিছোঁ। আমাৰ কচুগাঁও ব্লকৰ আণ্ডাৰত টোটেল 37 VCDC। এই 37 VCDC আমাৰ সকলো VCDC হ'ব। আজি অকল দুটা VCDC, বাকী আমাৰ মেইন বাকী VCDCবিলাক আমাৰ 18ৰ পৰা আৰম্ভ হ'ব, 18ৰ পৰা 22-25 লৈকে। তাৰপিছত ইয়াৰ চিলেকশ্যন হোৱাৰ পিছত আমাৰ আকৌ LAC লেভেল হ'ব। VCDC লেভেলত যিবিলাক চিলেকশ্যন হোৱাৰ পিছত আকৌ LAC লেভেলত সমষ্টি হিচাপত এইটো আমাৰ কম্পিটিশ্যন হ'ব। তাৰপিছত LAC চিলেকশ্যন হোৱাৰ পিছত ডিষ্ট্ৰিক্ট লেভেল, ডিষ্ট্ৰিক্ট চিলেকশ্যন হোৱাৰ পিছত নেশ্যনেল ডিষ্ট্ৰিক্ট ষ্টেট লেভেল তেনেকুৱা হৈ যাব। আৰু সেইখিনি আমাৰ যাতে ল'ৰা ছোৱালীবিলাক যাতে আমি ভাল জেগাত দিব পাৰে, উন্নত কৰিব পাৰে কালচাৰ ডিপাৰ্টমেণ্টত। যেনেকৈ পঢ়া শুনা আমি লেখক পাৰে, ঠিক তেনেকুৱা আমাৰ পঢ়া শুনাৰ লগতে এই কালচাৰ সংস্কৃতিটো আমি উন্নত কৰিবৰ কাৰণে, গাঁৱৰ মানুহ উন্নত কৰিবৰ কাৰণে আমি দিব পাৰে। সেইখিনি আমি প্ৰগ্ৰামটো এৰেঞ্জ কৰিছোঁ। এইখিনি আজি মানে ৰেজিষ্ট্ৰেশ্যন আমাৰ কচুগাঁও ব্লকত বহুত হৈছে। মোটামুটি 10,000ৰ এবভ আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈছে কচুগাঁও ব্লকৰ আণ্ডাৰত, 10,000 মান এবভ। গ্ৰুপটো আছে তেনেকৈ আমাৰ আছে গ্ৰুপ। এইখিনিয়ে আজি মেইন ধন্যবাদ থাকিল।